ভাস্কৰ বৰুৱা বোলে ভাস্কৰ বৰুৱা আপোনাৰ যিমান বাগান আছে এবাৰ আপোনাৰ বাগানৰ মাটিবিলাক এৰি দিবনে নাই লাইনৰ মানুহবিলাকক ঘৰ বনাবলৈ এনেকে বুলি হিমন্তই ধৰিলে নহয় হিমন্তই ধৰোঁতে মই ধৰিলো উল্টা হিমন্ত বিশ্ব শৰ্মাক মই ক'লো মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাস্কৰ বৰুৱাই দিবনে নাই মই নাজানো কিন্তু আপোনাৰ বাগানৰ মাটিবিলাক আপুনি চাহ শ্ৰমিকবিলাকক দি দিবনে নাই তেতিয়ালৈ চিএমৰ খং উঠি গ'ল মোৰ ক'ত বাগান আছে এনেকে কৈছে সংখ্যালঘু বিধায়কে মাত নামাতে মাতো মইহে বুলি আপোনালোকে জানেনে নাই সঁচাকে জানেনে নাই জানে আপোনালোকে চাগে দেখিছে যে হিমন্তৰ লগত মোৰ যুঁজখন কেনেকুৱা হয় সেইদিনা কি হ'ল জানেনে নাই এই লাষ্টৰ বিধানসভা অধিৱেশন আকৌ 16 তাৰিখৰ পৰা আছে 4 দিন 16, 17, 18, 19 16 তাৰিখৰ পৰাও যদি আপুনি বিধানসভাখন চাই যুঁজ অকল দুটাৰ মাজতে দেখিবলৈ পাব বুজিছে নাই হিমন্ত যদি অসম বিধানসভাৰ বাঘ তেতিয়াহ'লে ময়ো তাৰ সিংহ আপোনালোকে দেখিছেনে নাই এই 126 জন যে বিধায়ক থাকে বাকীবিলাকে এনেই তাত বহিয়ে থাকে একদম দুটাৰ মাজতে কাজিয়া আৰু দেখিছেনে নাই হয়নে নহয় সেইদিনা কি হ'ল জানেনে সেইদিনা কি হ'ল বুজিলে লাষ্টৰ যিখন অধিৱেশন হিমন্তৰ লগত মই যুঁজখন মই অকণ আপোনালোকক কৈ লওঁ কেনেকৈ যুঁজ হয় সেইদিনা আমি চাহ বাগানৰ মানুহক চাহ শ্ৰমিক বুলি ক'লে বুজি পাই নহয় ন চাহ শ্ৰমিকবিলাকক মাটিৰ পট্টা দিয়াক লৈ আলোচনা চলি আছে আলোচনা চলি থাকোঁতে কংগ্ৰেছৰ হৈ এজন মানুহে তৰ্ক কৰি আছিলে কংগ্ৰেছৰ বিধায়ক হিচাপে এজন মানুহে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ ওপৰত বক্তব্য ৰাখি আছিলে তেওঁৰ নামটো তিতাবৰৰ বিধায়ক কি বৰুৱা আছিলে আমাৰ কি নাম ভাস্কৰ বৰুৱা ভাস্কৰ বৰুৱাই ক'লে কি ভাস্কৰ বৰুৱাই কিবা কিবি কৈ আছে তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই বিৰাট দম দিলে এয়া কংগ্ৰেছ দেখিছেনে যেতিয়া চাহ শ্ৰমিকৰ কথা পাতি আছো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে এতিয়া তেওঁলোকে চাহ শ্ৰমিকৰ মানুহ এজনক কথা ক'বলৈ দিয়া নাই চাহ বাগানৰ মালিকক কথা ক'বলৈ দিছে এনেকে বুলি দম দিছে মইতো শুনি ৰৈয়ে আছো মই ক'ত ধৰিমকে ৰৈ আছো হিমন্ত বুজিলে নে নাই মই ৰৈ আছো তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ধৰিলে ভাস্কৰ বৰুৱা বোলে ভাস্কৰ বৰুৱা আপোনাৰ যিমান বাগান আছে এইবাৰ আপোনাৰ বাগানৰ মাটিবিলাক এৰি দিবনে নাই লাইনৰ মানুহবিলাকক ঘৰ বনাবলৈ এনেকে বুলি হিমন্তই ধৰিলে নহয় হিমন্তই ধৰোঁতে মই ধৰিলো উল্টা হিমন্ত বিশ্ব শৰ্মাক মই ক'লো মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাস্কৰ বৰুৱাই দিবনে নাই মই নাজানো কিন্তু আপোনাৰ বাগানৰ মাটিবিলাক আপুনি চাহ শ্ৰমিকবিলাকক দি দিবনে নাই তেতিয়ালৈ চিএমৰ খং উঠি গ'ল মোৰ ক'ত বাগান আছে এনেকে কৈছে মোৰ ক'ত চাহ বাগান আছে এনেকে কৈছে মই নাম ক'বলৈ আৰম্ভ কৰিলো মই ক'লো চানমাৰি নাম কৈ যাওঁনে এনেকে কৈ দিয়াৰ লগে লগে তেওঁ মাথাটো গৰম উঠি গ'ল মইতো মাথাটো গৰম উঠিবৰ কাৰণে কৈছো তেওঁক মইতো যুদ্ধখন লাগিবৰ কাৰণে কৈছো কাৰণ তেওঁ আমাক বহুত বিৰোধী দলবিলাকক আক্ৰমণ কৰি আছে মই ভাবিছো যে এওঁ মাথাটো গৰম কৰি বেলেগ ফালে লৈ যাওঁ মোৰতো কামেই সেইটো বিধানসভাত বুজিলে নাই তেওঁতো সঁচাকে মোৰ জালখনত ধৰি দিলে তেওঁতো একদম খং উঠি মোক ক'লে নাই বোলে মোৰ ক'ত বাগান আছে মই বোলো চানমাৰি তাৰ পিছৰখনৰ নাম কমনে তেতিয়া তেওঁ ক'লে তুমিহে বোলে অখিল গগৈ তুমিহে বোলে কাজিৰঙাৰ ওচৰত বোলে হেৰি মাটি লৈ বোলে তুমি অৰ্কিড পাৰ্ক খুলিছা এতিয়াও চৰকাৰৰ ৰাজহ দিয়া নাই এনেকে কৈছে মই শুনি আছো মোক গালি পাৰি আৰম্ভ কৰিলে মইতো বেছি কথা ক'বলৈ নাপাওঁ আপোনালোকে দেখিছে মোক মাত্ৰ 2 মিনিট সময় ভাষণ দিবলৈ দিয়ে মই 2 মিনিট ভাষণ দিয়াৰ পাছত হিমন্ত বিশ্বই মোৰ ওপৰত 2 ঘণ্টা ভাষণ দিয়ে গালি পুৰা 2 ঘণ্টা গালি দিয়ে দেখিছে নাই আপোনালোকে সব অকল মোলৈকে চাই কথা কৈ থাকে বেলেগলৈ নাচায় আৰু বুজিলে নাই মানে যেনেকে প্ৰেমিকে ভাল পোৱা মানুহটোৱে এই প্ৰেমিকাজনী পিনে চাই কথা কয় তেনেকে হিমন্তই অকল মোলৈকে চাই থাকে সদায় দেখিছে নে নাই আপোনালোকে একদম হিমন্তই মোক চাই গালি দি আছে বোলে এনেকে কৈছে যে তুমি তোমাৰ বেছি উৎপাত হৈছে এনেকে কৈছে মোক তোমাৰ বেছি উৎপাত হৈছে বোলে তোমাৰ আন্দোলনত গৈ আপোনাৰ আন্দোলনত গৈ বোলে মানুহে সুইচাইড কৰিবলগীয়া কৈছে তোমাৰ আন্দোলনৰ কাৰণে কিমান মানুহ মৰিছে তুমি বোলে এতিয়া উৎপাত কৰিবলৈ আহিছা এনেকে ক'লা মই যেতিয়া তেওঁক ক'লো যে মোৰ আন্দোলনত যাওঁতে পুলিচে কাৰোবাক গুলিয়াই মাৰিছে
কিন্তু আপুনিতো নিজে হাতত বন্দুক লৈ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট উজান বজাৰৰ কি শৰ্মা মানৱেন্দ্ৰ শৰ্মাক আপুনিতো নিজে গুলি মাৰি দিলে। মইতো ক'লো যে আপুনিতো হত্যাকাৰী ভাই, এনেকে বুলি মই ধৰিলো উল্টা। আপুনিতো হত্যাত অভিযুক্ত মানুহ এজন, মই এনেকে ক'লো। আপোনাৰ যিবিলাক কাগজ আছিলে আপুনি কোৰ্টৰ পৰা কাগজবিলাকেই মাৰি দিলে। আপোনালোকে জানেনে নাই কথাটো? হিমন্ত বিশ্ব শৰ্মাই মানৱেন্দ্ৰ শৰ্মা নামৰ কংগ্ৰেছ দলৰ উপ সভাপতিজনক গুলিয়াই মৰা বুলি কোৰ্টত কেছ চলিছিলে। তেওঁ 3 মাহ জেলো খাইছিলে, জানেনে নাই? জানাৰ পিছত যেতিয়া এইটো কেছটো চলিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই হিতেশ্বৰ শইকীয়াৰ ওচৰত শৰণাপন্ন হ'ল, কংগ্ৰেছত সোমালে আৰু কংগ্ৰেছত সোমাই থানাৰ পৰা চাৰ্জশ্বিটখন লুকুৱাই দিলে আৰু কোৰ্টৰ পৰা মনে মনে চাৰ্জশ্বিটখন নাইকিয়া কৰি দিলে। ভয়ানক মানুহ এইটো মানুহ, এইটো বৰ বেলেগ ভয়ানক মানুহ। একদম বস্তুৱে নাইকিয়া কৰি দিব পৰা মানুহ, মালটোকে নাইকিয়া কৰি দিলে। মইতো ক'লো যে আপুনি মালটোৱে নাইকিয়া কৰি দিলে, এনেকে ক'লো। তেতিয়াতো তেওঁ বিৰাট খং উঠি গ'ল মোৰ ওপৰত খং কৰি এবাৰ ক'লে বোলে আপোনাৰ বোলে কিমান কেছ আছে ভৰাই থ'ম বোলে, আকৌ ভৰাই থ'ম জেলত, গম পোৱা নাই। মোক এনেকে ধমকি দিলে, বিধানসভাতে মোক ধমকি দিলে বোলে তোমাক জেলত আকৌ ভৰাই থ'ম, মোক এনেকে ক'লে। মই তেতিয়া ক'লো যে এটা কথা, মই এতিয়ালৈকে 36 বাৰ জেল গৈছো। কিমান বাৰ? কেইবাৰ জেল গৈছো মই? 36 মানে 3 × 6 36, 36 বাৰ। 36 বাৰ মই জেল গৈছো, 36 বাৰ। 20 বাৰ গৈছো মই কংগ্ৰেছৰ দিনত আৰু 16 বাৰ গৈছো মই বিজেপিৰ দিনত। মই তেওঁক ক'লো যে হয়, মোৰ ওপৰতে অসমৰ আটাইতকৈ বেছি কেছ আছে, 165টা। কিমান? 165টা কেছ আছে। মই তেওঁক ক'লো যে মই 36 বাৰ এতিয়ালৈকে জেলত গৈছো, কিন্তু জেলত যোৱাৰ পাছতো মোক একজনো পুলিচে একদিনো এক কোবো মাৰিব পৰা নাই। কিন্তু আপুনি চানমাৰীৰ ইঞ্জিনিয়াৰ দাসৰ পৰা আলফাৰ নামত পইচা তুলিবলৈ যে গৈছিলে, তেতিয়া আপোনাক পুলিচে তেতিয়া ধৰি লৈছিলে। আপুনি পইচা এক্সটৰ্চন কৰিবলৈ, পইচা দাবী কৰি ধমকি দি মানুহৰ পৰা পইচা ডকাইত কৰিবলৈ যাওঁতে আপোনাক যেতিয়া পুলিচে ধৰি নিছিলে, আপোনাকতো চব কানি কাপোৰ খুলি আপোনাক জাঙিয়া পিটাই যে ৰাম পিটন দিছিলে পুলিচে, মনত আছে নাই? এনেকে গম পাইনে নাই আপোনালোকে? মোৰ বাহিৰে পৃথিৱীত আৰু কোনেও চিফ মিনিষ্টাৰক, এই পৃথিৱীত আৰু চিফ মিনিষ্টাৰক এনেকে দম দিব পৰা মানুহ জন্ম হোৱা নাই। গম পাইনে নাই? মুখ্যমন্ত্ৰী এজনক এনেকে দম দিব পৰা মানুহ অসমত আজিলৈকে জন্মই হোৱা নাই, ভাৰততো নাই আৰু পৃথিৱীতো নাই। বুজিছেনে নাই? মই ভয় নকৰো। কেলে ভয় নকৰো জানেনে নাই? মোৰ ভয় এইকাৰণে নাই যে 1 নম্বৰ কথা, মোক খুব বেছি 1 নম্বৰ মোক MLA পৰা হৰুৱাব। MLA পৰা হৰুৱালে মোৰ ভালে, মই বেছি আকৌ আন্দোলনত লাগিম, তেওঁ চৰকাৰকে মই ডুবাই দিম। হয়নে নহয়? মই যদি MLA নহয় মই আন্দোলন কৰিম, হয়নে নহয়? তেতিয়াতো তেওঁৰ অৱস্থা আৰু বেছি বেয়া হ'ব, হয়নে নহয় কওক? 2 নম্বৰ, মই যদি হাৰিলেও মই একেটাই মানুহ, একো মোক কৰিব নোৱাৰে। মোৰ কোনো কেলেংকাৰী নাই, মোৰ কোনো পইচা খোৱাৰ ইচ্ছা নাই, কোনো ধান্দা নাই, কোনো কেলেংকাৰী কৰা নাই। মোক সেইবিলাক কেছত জেলতে ভৰাবই নোৱাৰে। আৰু যদি কিবা কেছত এনেই আন্দোলন কৰোঁতে যদি জেলত ভৰাই থয়, জেলত ভৰালেও মোৰ টেনশ্যন নাই, এইকাৰণে যে জেলত থাকোঁতেও মই আটাইতকৈ সুখত থাকোঁ। কাৰণ বাহিৰত মোৰ ইমান কষ্ট হয় নহয়, সদায় আন্দোলন, সদায় কাম। মই জেলত গৈ 3 মাহ যদি থাকি আহিব পাৰোঁ, মোৰ কাৰণে অলপ জিৰণি লোৱাই হয়, বুজিলে নাই? আৰু জেলত যে যাওঁ, জেলত যিমান কয়দী আছে নহয়, সব কয়দীবিলাকে মোক কোনোবাই ভাত ৰান্ধি দিয়ে, কোনোবাই গৰম পানী বনাই দিয়ে, কোনোবাই গা মালিচ কৰি দিয়ে, বুজিলে নাই? মোৰ লগত একদম দুস্তি হয়। গতিকে মই একেবাৰে পাত্তা নিদিওঁ। জেলত গ'লেও মই একেটাই, বাহিৰত থাকিলেও একেটাই, MLA হ'লেও একেটাই, MLA নহ'লেও একেটাই। মোক কোনেও একো কৰিব নোৱাৰে। মই অসমৰ নজহা নপমা এটা বস্তু হয়। কথাটো বুজিছেনে নাই? মোক কোনেও একো কৰিব নোৱাৰে, সেইকাৰণে মই কাকো পাত্তা নিদিওঁ পৃথিৱীত।